এটা মেছেজ আহিছে সতৰ্কতামূলক এটা মেছেজ এছডিএমৰ তৰফৰ পৰা আহিছে কাৰণ যিকোনো মুহূৰ্তত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে কিন্তু 3 ঘণ্টাত প্ৰচণ্ড বৰষুণ ধুমুহা আহিব সমান্তৰালকৈ বংগোপসাগৰত সৃষ্টি হোৱা যি ধুমুহা সেই ধুমুহা ইতিমধ্যে ধাৱমান হৈছে অসম উত্তৰ পূৰ্বাঞ্চল অভিমুখে আৰু 5 দিনৰ বাবে বতাহ বৰষুণ অব্যাহত থাকিব বুলি জানিব পৰা গৈছে অসমৰ লগতে উত্তৰ পূবত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ আগন্তুক 3 ঘণ্টাত ৰাজ্যৰ কেইবাখনো জিলাৰ বাবে বিশেষ সতৰ্কতা জাৰি কৰা হৈছে আৰু বতৰ বিজ্ঞান তৰফৰ পৰা দিয়া হৈছে বিশেষ সতৰ্কতা এছডিএমৰ তৰফৰ পৰাও বিশেষ সতৰ্কবাণী জাৰি কৰা হৈছে বংগোপসাগৰৰ পৰা উত্তৰ পূবলৈ ইতিমধ্যে ভয়ংকৰ ঘূৰ্ণীবতাহ আহি আছে বাংলাদেশৰ সমীপৱৰ্তী কেইবাখনো জিলাত এই ঘূৰ্ণীবতাহৰ প্ৰভাৱ পৰিব বুলি জানিব পৰা গৈছে সমান্তৰালকৈ অসমত প্ৰভাৱ পৰিব উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে ইয়াৰ প্ৰভাৱ পৰিব ইতিমধ্যে কেইবাখনো জিলাত ঘূৰ্ণীবতাহৰ প্ৰভাৱ আৰম্ভ হৈছে নামনি অসমৰ কেইবাখনো জিলাত ঘূৰ্ণীবতাহৰ প্ৰভাৱ পৰিছে জিলাকেইখন হৈছে ধুবুৰী গোৱালপাৰা কামৰূপ মহানগৰ ইতিমধ্যে প্ৰচণ্ড বৰষুণৰ এলাৰ্টো জাৰি কৰা হৈছে এইকেইখন জিলাত ইফালে ধুমুহা বৰষুণৰ সমান্তৰালকৈ বজ্ৰ পৰিব বুলি কোৱা হৈছে বজ্ৰপাতৰ বাবে বিশেষ এলাৰ্ট দিয়া হৈছে মোবাইলে বিশেষ মেছেজ দিয়া হৈছে গতিকে আজি সন্ধিয়াৰ পৰা যিমান পাৰে ঘৰৰ ভিতৰত থাকক বাহিৰত নাথাকিব দুৰ্যোগ প্ৰশমন বিভাগৰ তৰফৰ পৰা এই এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰাও হাই এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰ ইফালে এএছডিএমে সকলোৱে বৰ্তমান সতৰ্কতা জাৰি কৰিছে গতিকে আমি জানিব বিচাৰিছোঁ আপুনিও লাভ কৰিছে নেকি এই মেছেজটো আমি কমেণ্টত জনাওক কেনেধৰণৰ বৰ্তমান বতৰৰ প্ৰভাৱ আপোনাৰ প্ৰান্তত আৰু সমগ্ৰ ৰাজ্যৰ বাবে বিশেষ এলাৰ্ট জাৰি কৰা হৈছে বৰ্তমান এছডিএমৰ তৰফৰ পৰা বিশেষ এটা মেছেজ সকলোলৈ গৈছে হয়তো ডিজাষ্টাৰ মেনেজমেণ্টৰ তৰফৰ পৰা এই মেছেজটো দিয়া হৈছে আপোনালৈও যদি সেই মেছেজটো আহিছে তেনেহ'লে আপুনি আমাক জনাব পাৰে সমান্তৰালকৈ আপোনাৰ ঠাইখনত বৰ্তমান বতৰৰ অৱস্থা কেনেকুৱা জনাব পাৰে আগন্তুক 5 দিনৰ বাবে বতাহ বৰষুণ বজ্ৰপাতৰ বিশেষ এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা কেৱল বতৰ বিজ্ঞান কেন্দ্ৰই নহয় বৰ্তমান ডিজাষ্টাৰ মেনেজমেণ্টৰ তৰফৰ পৰাও ইতিমধ্যে সতৰ্কতা জাৰি কৰা হৈছে বিশেষকৈ ধুবুৰী গোৱালপাৰা আৰু কামৰূপ মহানগৰত ইয়াৰ অধিক প্ৰভাৱ পৰিব বুলি জানিব পৰা গৈছে ডিজাষ্টাৰ মেনেজমেণ্টে ইতিমধ্যে এই কথা জনাইছে সকলোকে সাৱধানবাণী জাৰি কৰা হৈছে যিমান পাৰে ঘৰৰ ভিতৰত থাকিব ঘৰৰ ভিতৰৰ পৰা নোলাব আজি কাৰণ আজি ধুমুহা আহিব বংগোপসাগৰত সৃষ্টি হোৱা যি ধুমুহা সেই কাল ঘূৰ্ণী বুলি যে কোৱা হৈছে সেই কাল ঘূৰ্ণী ইতিমধ্যে প্ৰভাৱ পৰিছে অসমৰ কেইবাটাও প্ৰান্তত এই কাল ঘূৰ্ণীৰ প্ৰভাৱ আজি নিশালৈকে সন্ধিয়াৰ পৰা বৃদ্ধি পাব বুলি কোৱা হৈছে গতিকে বতৰ বিজ্ঞান কেন্দ্ৰইও এই সন্দৰ্ভত য়েল্লো এলাৰ্ট জাৰি